টেকন'লজি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক টেকনিকেল দেৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হেল্ল' বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'ত আপোনালোকক মই দুটা বিশেষ এপৰ কথা ক'ম। এই এপ দুটা আপোনালোকৰ নিশ্চয় প্ৰয়োজন হ'ব বুলি আশা থাকিল। প্ৰথম এপটো হৈছে ডিস্কডিগাৰ। এই ডিস্কডিগাৰ এপটোৰ সহায়ত আপোনালোকৰ ডিলিট হৈ যোৱা ফটোসমূহ আপোনালোকে এই এপৰ সহায়ত ৰিকভাৰ কৰিব সক্ষম হ'ব। আৰু কেনেধৰণে ৰিকভাৰ কৰিব পাৰি তাক মই আপোনালোকক কৰি দেখুৱাম। এয়া মই অ'পেন কৰিছোঁ ডিস্কডিগাৰ। এইটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব আৰু মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰি ল'ব। এতিয়া মই অ'পেন কৰিছোঁ ডিস্কডিগাৰ। প্ৰথম আছে ষ্টাৰ্ট বেছিক ফটো স্কেন। বেছিক আৰু ফুল স্কেন আছে। এইটো ফোনটো ৰোটেট হ'ব লাগিব আৰু এইটো ফুল স্কেন নকৰিলেও হৈ যায়, বেছিক স্কেনতে কাম হৈ যাব আপোনাৰ। ইয়াত আমি এতিয়া ষ্টাৰ্ট স্কেন কৰিম। এয়া হৈ আছে। অলপ সময় লাগিব। বহুত সময় লাগিছে, বিচাৰি পোৱা নাই চাগে। এয়া আহি গ'ল। মোৰ ডিলিট হৈ যোৱা সকলোবোৰ ফটো ইয়াত আহি গৈছে ইতিমধ্যে। ইয়াত আপুনি ৰিকভাৰটো টিপি ইয়াক আপোনাৰ ৰিকভাৰ কৰিব পাৰিব। এনেধৰণে আপুনি ডিলিট হৈ যোৱা সকলোবোৰ ফটো আপুনি আকৌ গেলাৰীত ৰিকভাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এই এপটোৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাব। আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাব। ধন্যবাদ। আৰু দ্বিতীয় এপটো হৈছে ফ্লাইশ্বো। আমাৰ মাজতে কিছুমান ইউজাৰ আছে ফোনত, তেওঁলোকৰ সদায় স্পেচৰ প্ৰব্লেম হৈ থাকে। তেনে ক্ষেত্ৰত এই এপটোৱে সহায় কৰিব বুলি মই ভাবোঁ। এই এপটোৱে যিসকলে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ ইউজ কৰে পৃথক এপত, তেওঁলোকৰ মাত্ৰ এটা এপতে, এই এপটোতে তেওঁলোকে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোখিনি ইউজ কৰিব পাৰিব। কাৰণ এই এপটোত আপুনি 3টা ছ'চিয়েল একাউণ্ট চলাব পাৰিব একেটা এপতে। ফ্লাইশ্বো এপটো সঁচাকৈ বহুত হেল্পফুল হয়। এই এপটোৰ আপোনালোকৰ বহুত সহায় হ'ব। যেনেদৰে আমি আজিকালি চবেই কওঁৱে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলো ইউজ কৰোঁ। তাৰ কাৰণে আমি যদি এপত চলাওঁ তেন্তে আমাক 3টা বেলেগ এপৰ প্ৰয়োজন হয়। কিন্তু এই ফ্লাইশ্বো এপটো হৈছে এনেকুৱা এটা এপ যিটো এপত আপুনি গোটেই 3টা ছ'চিয়েল একাউণ্ট একেলগে চলাব পাৰিব। আৰু কেনেকৈ চলাব পাৰিব আপোনালোকক মই অ'পেন কৰি দেখুৱাইছোঁ, চাই যাব ভালকৈ। এয়া ফ্লাইশ্বো অ'পেন কৰিছোঁ। এয়া ফ্লাইশ্বো অ'পেন হৈ গ'ল। এয়া ফেচবুক আপোনালোকে দেখিব পাইছে। ফেচবুক ইয়াত চলাব পাৰিম। ইয়াত নেক্সটটো ইয়াত বুটামত ক্লিক কৰিলে ইনষ্টাগ্ৰাম, তো নেক্সটটো হৈছে টুইটাৰ। এনেধৰণে আপোনালোকে ফ্লাইশ্বো এপত 3টা একাউণ্ট ইউজ কৰিব পাৰিব একেটা এপতে।
আৰু এপটো আপোনালোকে অতি সহজে প্লে ষ্ট'ৰত পাব আৰু প্লে ষ্ট'ৰত পোৱাৰ কাৰণে মোৰ ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো মই দি দিম আপোনালোকে তাত গৈ অতি সহজে ডাউনলোড কৰি ল'ব